আসাম টাইম প্ৰগতি দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ মৰিয়নিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান নিশা মৰিয়নি ফৰেষ্ট কলনীৰ বিশাল বৰ্মনৰ ঘৰত আৰক্ষীৰ অভিযান মৰিয়নি ফৰেষ্ট কলনীত ড্ৰাগছ সহ সৰবৰাহকাৰী বিশাল বৰ্মনক আটক আৰক্ষীৰ অভিযানত 9.36 গ্ৰাম জব্দ ড্ৰাগছ সৰবৰাহকাৰী বিশাল বৰ্মনৰ বাসগৃহৰ বাৰীৰ এজোপা গছৰ তলত পুতি ৰখা সময়ত ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয় দীৰ্ঘদিন ধৰি বিশাল বৰ্মনে ড্ৰাগছ ব্যৱসায় চলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় 10,000 টকা বুলি জানিব পৰা গৈছে আমি সিক্ৰেট ইনফৰমেশ্যনৰ ওপৰত বেছ কৰি আজি এটা ইভিনিং এটা ৰেড কণ্ডাক্ট কৰোঁ তাতে আমাৰ মৰিয়নি চহৰৰ ফৰেষ্ট কলনীৰ নিবাসী বিশাল বৰ্মন ওৰফে চনু তেওঁৰ ঘৰত আমি ৰেড কৰোঁ আৰু এটা ৰেড কৰি আমি পাওঁ যে ছাছপেক্টেড হিৰ'ইন 6.5 এপ্ৰক্স গ্ৰাম পোৱা যায় এটা চব কেছৰ ভিতৰত ৰাখিছিল দুটা মোবাইল ফোন জব্দ কৰোঁ লগতে খালী কণ্টেইনাৰ দুটা জব্দ কৰোঁ আৰু অন্যান্য সামগ্ৰী আমি জব্দ কৰোঁ সেইখিনি আনুমানিক মূল্য কিমান হ'ব এপ্ৰক্স 10,000 পোৱা যায় আৰু মই শুনামতে তেওঁ বহুত দিনৰ পৰা এইটো কামত জড়িত হৈ আছিল মানে অবৈধভাৱে ড্ৰাগছৰ ব্যৱসায় কৰা বুলি আমাৰ স্থানীয় লোকে আমাক অৱগত কৰে আৰু সেই মৰ্মে আমি গোপন সূত্ৰ পম খেদি আমি এইটো অপাৰেশ্যনটো কৰোঁ অভিযান চলাইছে পূৰ্বতে আমি চেষ্টা কৰিছিলোঁ যদিও পোৱা নাছিলোঁ আজি ফাইনেলি আমি তেওঁৰ লগত জড়িত থকা আৰু থাকিব পাৰে এইটো ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আমি গম পাম এতিয়ালৈকেতো কোৱা হোৱা নাই আমাৰ ইণ্টাৰগেশ্যনত আহিব এইটো